সংগম কৰাৰ পাছতো এজন পুৰুষৰ দ্বাৰা ছোৱালী বোৱাৰীয়ে আৰু কি কৰাব বিচাৰে। এজন পুৰুষৰ পৰা সংগমৰ সম্পূৰ্ণ মজা লোৱাৰ পাছত অৰ্থাৎ দুয়োৰে পানী ওলোৱাৰ পাছতো ছোৱালী বোৱাৰীৰ শৰীৰত এক যৌন শিহৰণ জাগি থাকে। এই শিহৰণ শেষ কৰিবলৈ পানী ওলোৱাৰ পাছত এগৰাকী ছোৱালী বা বোৱাৰীয়ে পুৰুষজনৰ দ্বাৰা নিজৰ স্তন দুটা চুপাবলৈ বিচাৰে। এনে কৰিলে তেওঁলোকৰ শিহৰণ শেষ হোৱাৰ লগতে এক বুজাব নোৱাৰা সুখ লাভ কৰে। অতি দূৰণিত চাকৰি কৰা মহিলাসকলে কেনেকৈ অকলে যৌন সুখ লাভ কৰে। অতি বেছি ছেক্স থকা যিসকল মহিলাৰ প্ৰতি কৰ্মসূত্ৰে দূৰৈত থাকে বা বহু দিনৰ মূৰে মূৰে ঘৰলৈ আহে, তেনেসকল মহিলাই সদ্যহতে নিজৰ যোনিত আঙুলি ওলোৱা সোমোৱা কৰি যৌন সুখ লাভ কৰে। অৱশ্যে আজিৰ দিনত এনে বহুসকল মহিলাই পতিৰ লগত ফোনত যৌন উত্তেজনামূলক কথা পাতি বা ভিডিঅ' কলিং আদি কৰি যৌন সুখ লাভ কৰে। কোনবোৰ যুৱতী মহিলাৰ যোনিৰ ফুটা বহল আৰু দ। পুৰুষৰ লগত সঘনাই সংগমত লিপ্ত হোৱা যুৱতী মহিলাৰ যোনিৰ ফুটা সাধাৰণতে বহল আৰু দ হয় যদিও যিসকল যুৱতী মহিলা শকত তেওঁলোকৰ যোনিৰ ফুটা আনতকৈ বহল আৰু দ হয়।